নমস্কাৰ মোৰ চেনেল দা ফুটষ্টেপ কনষ্টলেশ্যন লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত মই মালাই কেক বেছ কেনেকৈ বনাই সেই দেখাম। আশা কৰো ভিডিঅ'টো শেষলৈকে চাব। মালাই কেক বেছ বনাবৰ কাৰণে আমাক লাগিব 1 কাপ গৰম গাখীৰ, 1/4 কাপ প্লাস 2 টেবলস্পুন বাটাৰ, 1 টিস্পুন ইলাইচি পাউডাৰ, 1/4 স্পুন কেশৰ বা কেশৰ ফুড কালাৰ। ফাৰ্ষ্টতে এটা হাজত গৰম গাখীৰখিনি দি ল'ব। তাতে বাটাৰখিনি ঢালি দিব। এনেদৰে মিক্স কৰি ল'ব। মিক্স হৈ যোৱাৰ পাছত এতিয়া 1 টিস্পুন ইলাইচি পাউডাৰ দি দিব, 1/4 স্পুন কেশৰ ফুড কালাৰ, এতিয়া গোটেইখিনি মিক্স কৰি ল'ব। এতিয়া এখন প্লেট বা বাটিৰ ওপৰত চালনীখন দি ল'ব। 1.5 কাপ ময়দা ল'ব, 1 কাপ চেনিৰ গুড়ি, 1 টিস্পুন বেকিং পাউডাৰ আৰু 1/4 স্পুন বেকিং সোডা দি দিব। মিল্ক পাউডাৰ 4 টেবলস্পুন দি দিব। এতিয়া লিকুইড মিক্সচাৰৰ লগত পাউডাৰ মিক্সাৰখিনি মিক্স কৰি ল'ব। আমাৰ মিক্সচাৰ ৰেডি। মিক্সচাৰখিনি বেকিং মোল্ডত দি বেক কৰি ল'ম। আধা ঘণ্টা পাছত আমাৰ কেক ৰেডি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।